নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে সন্ধিয়াৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 9 ছেপ্টেম্বৰ। অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা সন্ধিয়াৰ কেইবাটাও খবৰ যুগুতোৱা হৈছে আৰু এনে ধৰণৰ খবৰ সমূহিত চাবৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। আজিৰ প্ৰথম খবৰটো হৈছে ইন্টাৰনেট বন্ধ কৰাৰ পাছতো তৃতীয় আৰু চতুৰ্থ বৰ্গৰ চাকৰিত অনিয়ম। অভিযোগকাৰীক থানাত সোধপোছ। আজি পাণবজাৰ থানালৈ মাতি সোধপোছ কৰা হয় অভিযোগকাৰী ভিক্টৰ দাসক। আজি পুৱাই পাণবজাৰ থানাত উপস্থিত হয় ভিক্টৰ দাস। পাছে সংবাদ মাধ্যমৰ আগত মন্তব্য কৰাৰ পৰা বিৰত থাকে ভিক্টৰ দাসে। সংবাদ মাধ্যমৰ আগত কোনো ধৰণৰ মন্তব্য নকৰে ভিক্টৰ দাসে। উল্লেখ্য যে ৰাজ্য চৰকাৰৰ 26,000 তৃতীয় চতুৰ্থ বৰ্গৰ চাকৰিৰ নিযুক্তি পৰীক্ষাত অনিয়ম আৰু নিযুক্তিৰ ধন দাবীৰ অভিযোগ উত্থাপন কৰিছিল ভিক্টৰে। পৰৱৰ্তী খবৰটো হৈছে হায়দৰাবাদত অপ্ৰীতিকৰ পৰিস্থিতিৰ সন্মুখীন হৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। সন্মুখৰ পৰা কাহিনীয়াৰ চেষ্টা মাইক্ৰফোন। হায়দৰাবাদত হিমন্ত বিশ্ব শৰ্মাৰ সভাত অথন্তৰ মঞ্চত অসমৰ মুখ্যমন্ত্ৰীগৰাকীৰ সন্মুখৰ পৰা মাইক্ৰফোন কাহিনীয়াৰ চেষ্টা TRS নেতাৰ। এই ঘটনাৰ পিছতে এক হুলস্থলীয়া পৰিৱেশৰ সৃষ্টি হয় সভাস্থলীত। নিৰাপত্তাৰক্ষীয়ে মঞ্চৰ পৰা আটক কৰে এই কাণ্ড সংঘটিত কৰাৰ চেষ্টা কৰা লোকজনক। মঞ্চত মাইক কাহিনীয়া লোকজনে মুখ্যমন্ত্ৰীগৰাকীৰ সৈতে বাক বিতণ্ডাত লিপ্ত হ'বলৈও চেষ্টা কৰে। পৰৱৰ্তী খবৰটো হৈছে মাত্ৰ 1 মাহতে 1,000 কোটি টকা উপাৰ্জন কৰিলে 20 বছৰীয়া এজন যুৱকে। মাৰ্কিন সংস্থা বেড বাথ এণ্ড বিয়ণ্ডৰ শ্বেয়াৰত ধন বিনিয়োগ কৰি ভাগ্যৰ দুৱাৰ খোল খালে এজন মাৰ্কিন যুৱকৰ। 20 বছৰীয়া এজন ছাত্ৰই বেড বাথ এণ্ড বিয়ণ্ড সংস্থাৰ শ্বেয়াৰত 2 কোটি টকা বিনিয়োগ কৰিছিল। মাত্ৰ 1 মাহৰ ভিতৰত ছাত্ৰজনে বিনিয়োগ কৰা টকা 1,000 কোটিৰ ওচৰ পালে। টুইটাৰত এই বিষয়ে জনাইছে যুৱকজনে। বেড বাথ এণ্ড বিয়ণ্ড সংস্থাই নিত্য প্ৰয়োজনীয় সামগ্ৰী প্ৰস্তুত কৰে। পৰৱৰ্তী খবৰটো হৈছে 2 বছৰৰ অন্তত অৱশেষত জামিন পালে সাংবাদিক ছিদ্দিক কাপ্পানে। 2 বছৰ কাৰাগাৰত কটোৱাৰ পিছত অৱশেষত জামিন লাভ কৰিলে কেৰালাৰ সাংবাদিক ছিদ্দিক কাপ্পানে। আজি মত প্ৰকাশৰ স্বাধীনতাৰ দোহাই দি উচ্চতম ন্যায়ালয়ে সাংবাদিকগৰাকীক জামিন প্ৰদান কৰে। উত্তৰ প্ৰদেশৰ হথৰাছত সংঘটিত দলবদ্ধ ধৰ্ষণ কাণ্ডৰ বিষয়ে বাতৰি সংগ্ৰহ কৰিবলৈ যোৱাৰ সময়তে উত্তৰ প্ৰদেশ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল কাপ্পানক। পৰৱৰ্তী খবৰটো হৈছে ধৰ্ষণৰ অভিযোগ কৰিবলৈ যোৱা কিশোৰীক আৰক্ষীৰ দুৰ্ব্যৱহাৰ। নিশা থানাত বন্দী কৰি বেল্টেৰে কোবালে কিশোৰীগৰাকীক। মধ্যপ্ৰদেশৰ ছতৰপুৰত এক ভয়ংকৰ ঘটনা সংঘটিত হৈছে। এগৰাকী 13 বছৰীয়া দলিত কিশোৰীয়ে ধৰ্ষণৰ অভিযোগ দিবলৈ যোৱাত আৰক্ষীয়ে থানাতে বন্দী কৰি থলে যুৱতীগৰাকীক। জানিব পৰা মতে 13 বছৰীয়া দলিত কিশোৰীগৰাকীক বাবু খান নামৰ এজন ঘৰুৱা শিক্ষকে টিউচন কৰিবলৈ যাওঁতে ধৰ্ষণ কৰে। কিশোৰীগৰাকীয়ে ঘৰলৈ আহি সেই কথা পৰিয়ালৰ লোকক কয়। তেতিয়া কিশোৰীগৰাকীয়ে মাতৃৰ সৈতে কোতৱালী আৰক্ষী থানালৈ যায়। সেই সময়ত থানাত থকা 3জন আৰক্ষীয়ে কিশোৰীগৰাকীৰ সৈতে দুৰ্ব্যৱহাৰ কৰে। কিশোৰীগৰাকীৰ মাতৃক থানাৰ পৰা গতিয়াই বাহিৰলৈ ওলাই দিয়ে আৰু কিশোৰীগৰাকীক গোটেই ৰাতি থানাতে বন্দী কৰি ৰাখে। সেই সময়খিনিত আৰক্ষীৰ লোককেইজন কিশোৰীগৰাকীক বেল্টেৰে মাৰপিট কৰাৰ লগতে গোচৰটো উঠাই ল'বলৈ ধমকিও দিয়ে। কিশোৰীগৰাকীৰ মাতৃয়ে এই সকলো কথা আৰক্ষীৰ এজন বিষয়াক জনোৱাৰ পিছত আৰক্ষীৰ সেই 3জন লোকৰ বিৰুদ্ধে গোচৰ ৰুজু কৰে। অৱশেষত শুকুৰবাৰে 3জন আৰক্ষীৰ কৰ্মীক কামৰ পৰা নিলম্বন কৰে আৰু ধৰ্ষণকাৰী বাবু খানকো আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে। পৰৱৰ্তী খবৰটো হৈছে বদৰুদ্দিন আজমলে ভগ্ন মাদ্ৰাছাত ৰাজনীতিৰ ৰুটি সেকিছে। অসমৰ 2 সাংসদৰ মাজত লাগিছে বাকযুদ্ধ। মাদ্ৰাছা প্ৰসংগক লৈ অসমৰ 2 সাংসদৰ মাজত লাগিছে বাকযুদ্ধ। সাংসদ বদৰুদ্দিন আজমলে শীঘ্ৰেই মাদ্ৰাছাৰ তঞ্জিম বোৰ্ড ত্যাগ কৰিব লাগে বুলিও দাবী তুলিছে সাংসদ আব্দুল খালেকে। দাবী শুনি উভতি ধৰিছে সাংসদ বদৰুদ্দিন আজমলেও। আজমলে ভগ্ন মাদ্ৰাছাত ৰাজনীতিৰ ৰুটি সেকিছে বুলিও বৰপেটাৰ কংগ্ৰেছ সাংসদ আব্দুল খালেকে মত ব্যক্ত কৰাৰ লগতে
জেহাদীৰ ঘাটি হিচাপে পৰিগণিত হোৱাৰ অভিযোগেৰে ইখনৰ পিছত সিখন মাদ্ৰাসাত চৰকাৰী এস্কেভেটৰ বুলডোজাৰ চলাৰ সময়তে তঞ্জিম বৰ্ডত ৰাজনীতিক ব্যক্তি কিয় থাকিব লাগে বুলিও প্ৰশ্ন কৰে সাংসদগৰাকীয়ে। লগতে তঞ্জিম বৰ্ডৰ সভাপতি বদৰুদ্দিন আজমলৰ পদত্যাগ দাবী কৰে। আব্দুল খালেকৰ স্পষ্ট মত, ৰাজনীতিৰ বাহিৰত থকা কোনোবা উলেমাক দিব লাগে সভাপতিৰ দায়িত্ব। খালেকৰ দাবী আৰু যুক্তি শুনি লগে লগে প্ৰত্যুত্তৰ দিয়ে ইউডিএফ প্ৰধান বদৰুদ্দিন আজমলে কয় যে তেওঁ চৰু সুধি চাউল নবহায়, খালেকৰ কথাত উঠা বহা নকৰে বুলিও স্পষ্ট কৰে বদৰুদ্দিন আজমলে। পৰৱৰ্তী খবৰটো হৈছে বংগৰ পৰাই আৰম্ভ হ'ব বিজেপিৰ পতন। এই মন্তব্য মমতা বেনাৰ্জীৰ। বংগৰ পৰাই আৰম্ভ হ'ব বিজেপিৰ পতন, এই হুংকাৰ দিছে বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে। দেশত বিৰোধী ঐক্য গঠনৰ বাবে চেষ্টা চলি থকাৰ মাজতে মমতা বেনাৰ্জীয়ে বিজেপিৰ পতনৰ কথা উল্লেখ কৰি কয় যে এতিয়া অখিলেশ যাদৱ, নীতিশ কুমাৰ, হেমন্ত সোৰেন সকলো একেলগ হৈছে। মমতা বেনাৰ্জীয়ে কয়, যিসকলে 275ৰ পৰা 300খন আসনৰ বাবে গৌৰৱান্বিত তেওঁলোকে মনত ৰাখিব লাগে যে ৰাজীৱ গান্ধীৰ 400খন আসন আছিল। তেওঁলোকে সেই আসন ধৰি ৰাখিব নোৱাৰিলে। যিসকলে 300ৰ কথা কৈ আছে তেওঁলোকে এই 5খন ৰাজ্যত 100খন আসনৰ আঘাত সহিব লাগিব। পৰৱৰ্তী খবৰটো হৈছে কেন্দ্ৰই ল'ব লাগিব পাঞ্জাৱ আৰু হাৰিয়ানাত পানী যোগানৰ দায়িত্ব। দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে বুধবাৰে এক সংবাদমেল যোগে হাৰিয়ানাত পাঞ্জাৱত ক্ৰমাৎ হ্ৰাস পোৱা জলস্তৰ আৰু ইয়াৰ বাবে সৃষ্টি হোৱা জল সংকটৰ বাবে কেন্দ্ৰৰ হস্তক্ষেপৰ আহ্বান কৰে। ইয়াৰ উপৰিও বিজেপি আৰু কংগ্ৰেছে সুতলেজ যমুনা মোহনাক কেন্দ্ৰ কৰি বহু দশক জুৰি কেৱল ৰাজনীতিয়ে কৰা বুলিও অভিযোগ কৰে মন্ত্ৰীগৰাকীয়ে। পৰৱৰ্তী খবৰটো হৈছে সঁচাকৈ যদি মাদ্ৰাসা আল কায়দাৰ ঘাটি হৈছে তেন্তে হিমন্ত বিশ্ব শৰ্মাৰ দুৰ্বল মুখ্যমন্ত্ৰী। ভাৰত, পাকিস্তান, বাংলাদেশ যদি একত্ৰিত হয় তেন্তে বহুত ভাল হ'ব ভাৰতীয় মুছলমানৰ বাবে। বিজেপিয়ে বিয়পাই থকা ঘৃণাৰ অৱসান ঘটিব বুলিও মন্তব্য আব্দুল খালেকৰ। মাদ্ৰাসাক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক কঠোৰ সমালোচনা সাংসদ আব্দুল খালেকৰ। বৃহস্পতিবাৰে এক সংবাদমেলত খালেকে কয়, মাদ্ৰাসাক লৈ বহু বিভ্ৰান্তিকৰ মন্তব্য কৰি আহিছে মুখ্যমন্ত্ৰীয়ে। গীতাত চুই মুখ্যমন্ত্ৰীয়ে সঁচা কথা ক'ত জেহাদী আছে। যদি সঁচাকৈয়ে মাদ্ৰাসা আল কায়দাৰ ঘাটি হৈছে তেন্তে হিমন্ত বিশ্ব শৰ্মা দুৰ্বল মুখ্যমন্ত্ৰী। সৰ্বানন্দ সোণোৱালতকৈ হিমন্ত বিশ্ব শৰ্মা